নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতা। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দুপৰীয়া শুই উঠি একদম চকু টকু ফুলি আছে। আজি বনাম মই লোকেল চিকেন। কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। এয়া মাংস, লোকেল মুৰ্গীৰ 1 কিলো মাংস। আলুও কাটি লৈছোঁ মই 3টা। এইফালে কেৰাহী গৰম হৈছে, কেৰাহীত তেল দি জিৰা দিছোঁ অলপমান, দি কিনে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ম 2 মিনিটমান। পিঁয়াজখিনি ভাজি লৈ উঠি ইয়াতে মই আদা নহৰু দিছোঁ। আদা নহৰুখিনিও একেলগে ইয়াতে ভাজি লৈছোঁ। লৈ ইয়াতে মই আলু আৰু কাঁচা জ্বালা ইয়াতে লৈছোঁ। লৈ এইখিনি এতিয়া মই 3 মিনিটমান ভাজি ল'ম ভালকৈ। এইখিনি ভাজা হোৱাৰ পিছত লোকেল মুৰ্গীৰ মাংসখিনি ইয়াতে দি দিছোঁ মই। দি এতিয়া এইখিনি ভাজিম মই। এইখিনি মই 15 মিনিটমান ভাজি লৈছোঁ। লৈ উঠি ইয়াতে নিমখ দিছোঁ। নিমখ দি কিনে এইখিনি আৰু ভাজিম মই 5 মিনিটমান। এইখিনি 5 মিনিটমান ভাজিছোঁ। কেৰাহীত আঠা লাগি ধৰিছে আদা নহৰু দিয়াৰ কাৰণে। ভাজি ইয়াতে দিছোঁ মই হালধি দি দিছোঁ। দি এইখিনি আৰু মই ভাজিম। এতিয়া বিলাহী দি দিছোঁ মই কাটি, 2টা বিলাহী লৈছিলোঁ। ধনিয়াৰ গুড়া, জিৰাৰ গুড়া, চিকেন মছলা আৰু গৰম মছলা দিছোঁ মই, অলপ অলপ দিছোঁ। দি কিনে এইখিনি এতিয়া আৰু মই 3 মিনিট 4 মিনিটমান ভাজি ল'ম। এইখিনি 3 মিনিটমান ভাজি উঠি ইয়াতে পানী দি দিছোঁ মই। এতিয়া পানী দি কিনে মই 5 মিনিটমান ঢাকি থৈ দিছোঁ। ভালকৈ উতাল আহিব দিছোঁ। এই উতাল অহাৰ পিছত কালাৰটো ধুনীয়া হৈছে। খাবৰ কাৰণে কেনেহেন বা হয় সেইটো নাজানো। মাংসখিনি ৰুটি দি খাম, সেইকাৰণে আমি বেছি পানী নাৰাখোঁ। আলুখিনি ভাঙি দিছোঁ অলপমান। দি কিনে আৰু এইখিনি আলুখিনি ভাঙি দি 5 মিনিটমান আৰু উতাল আহিব দিছোঁ।
5 মিনিটমান পিছত পানীখিনি একদম শুহি গৈছে। তাৰপিছত কি ধুনীয়া হৈছে মাংসখিনি। এইখিনি এতিয়া লোকেল চিকেন ৰেডি। আপোনালোকে এনেকৈ বনাই খাবচোন, খাই কেনেকুৱা লাগে কমেণ্টত জনাব। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই বন্ধু বান্ধৱীসকল, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।